স্বাগতম জনাইছো অসম ইনফো 2.0 আজিৰে অন্য ভিডিঅ'লৈ আপোনালোকে থাম্বনেলত প্ৰত্যক্ষ কৰিছে যে ইউটিউবত ভিডিঅ' আপলোড কৰাৰ সঠিক নিয়ম চাগে বহুতে নাজানে। সঠিক নিয়মৰ অভাৱত ইউটিউবত যি ভিডিঅ' বনায় দিনৰ পিছত দিন কষ্ট কৰে তেওঁলোকৰ ভিডিঅ' ভাইৰাল নহয়। মই জনাম আপোনালোকক প্ৰকৃত ভিডিঅ' আপলোড কৰাৰ নিয়ম, আপোনালোকে কেনেদৰে ভিডিঅ' আপলোড কৰিব আৰু কেনেদৰে ভিডিঅ' আপলোড কৰিলে আপোনাৰ 0ৰ পৰা 1000 ভিউ পাব। তো কম সময়ৰ ভিতৰত, খুব কম সময়ৰ ভিতৰতে 0ৰ পৰা 1000 লৈ আপোনালোকে ভিউ পাব পাৰে, তাতকৈ ওপৰত পাব পাৰে। লাহে লাহে আপোনাৰ চেনেলটো গ্ৰ' কৰিব। তো যদি আপুনি সঠিক নিয়ম নাজানে যে আপোনাৰ ভিডিঅ' কেনেদৰে আপলোড কৰিব লাগে, যদি ইমান কষ্ট কৰি এটা ভিডিঅ' বনোৱাৰ পিছত টেগ, থাম্বনেল, ডিছক্ৰিপশ্যন ভালদৰে লগাব নাজানে, তেওঁলোকৰ বাবে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো চালে নিশ্চয় আপোনালোকক বহুতো হেল্পফুল হ'ব। আপুনি যদি প্ৰথম আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগত থকা প্ৰেছ আইকনটো বজাই দিব, কাৰণ নতুন নতুন নিত্য বিভিন্ন ধৰণৰ ইউটিউব টিপছ এইখন চেনেলত পাই থাকিব। তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতে আপোনালোকক জনায় যে আপুনি ইউটিউবত ভিডিঅ' আপলোড কৰাৰ পিছত 0ৰ পৰা 100 ভিউ পাব। তো কেনেদৰে পাব আজি আপোনালোকক মই সঠিক নিয়ম জনাম। আপোনালোকক মোবাইলৰ স্ক্ৰীনত আপোনালোকক মই দেখুৱাই দিম আপোনালোকে কেনেদৰে ভিডিঅ' আপলোড কৰিব। তো সঠিক নিয়মৰ অভাৱত যেহেতু আপোনালোকে ভিউ পোৱা নাই ইউটিউবত, আপুনিও এজন ইউটিউবাৰ হ'ব পাৰে যদি সঠিকভাৱে আপুনি ভিডিঅ' আপলোড কৰে। তো প্ৰথমতে আপোনাৰ মোবাইলত স্ক্ৰীনত মই আপোনালোকক দেখুৱাই আছোঁ যে প্ৰথমতে আপোনালোকে গুগল যিখন এপ আছে, আপোনালোকে যিখন গুগলৰ প্ৰকৃত এপ, যিটোৰ পৰা আপোনালোকে ইউটিউব ভিডিঅ'সমূহ চাই, সেইটো এপ অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত প্লাছ চিন আপোনালোকে চাইছে, এইটো চিনত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে চাইছে ক্ৰিয়েট এ শ্বৰ্ট ভিডিঅ', আপলোড এ ভিডিঅ', গো টু লাইভ। তো আপোনালোকে আপলোড এ ভিডিঅ' এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে ডাইৰেক্ট গেলাৰীত গুচি যাব। গেলাৰীৰ পৰা আপোনালোকৰ যিখন ভিডিঅ' আপলোড কৰিব, মই আপোনালোকক দেখুৱাই আছোঁ, এইখন ভিডিঅ' আপোনালোকে বা যিকোনো ভিডিঅ' আপোনালোকে আপলোড কৰিব, সেইটো ভিডিঅ' আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াতে নেক্সট চাইছে, নেক্সটত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আহক আপোনালোকে গুৰুত্বপূৰ্ণ কথাটোলৈ। প্ৰথম আপোনালোকে এটা টাইটেল লগাব। তো টাইটেল লগোৱাৰ পিছত আপোনালোকে ভাবিব যিটো টাইটেল আপোনালোকে দিব, সেইটো টাইটেল প্ৰথমতে আপোনালোকে চিলেক্ট কৰি ল'ব, ফাইণ্ডিং কৰি ল'ব, কাৰণ টাইটেল বাৰ বাৰ ৰিফ্ৰেছ কৰিলে বা এডিট কৰিলে ইউটিউবত এলগৰিজমত, তো সেইটো ইউটিউবত বস্তুটো এফেক্ট পৰে। তো আপোনালোকে প্ৰথম এটা টাইটেল, যি টাইটেলটো আপোনালোকে দিব, টাইটেলটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু মনত ৰাখিব, টাইটেলটো ইয়াতে যিহেতু 100 ৱৰ্ডত দিব দিছে, তো আপোনালোকে মাত্ৰ 60টা ৱৰ্ড, অৰ্থাৎ 2টা লাইনৰ আপোনালোকে ইয়াতে টাইটেল দিব। ডিছক্ৰিপশ্যনত আপোনালোকে কি কৰিব, ডিছক্ৰিপশ্যনত আপোনালোকে প্ৰথমতে ইয়াতে লিখিব, যিহেতু ভিডিঅ' যিটো টাইটেল আছে সেইটো টাইটেল ইয়াতে কপি কৰি ইয়াতে দি দিব। তাৰপিছত আপোনালোকে কি কৰিব, ডিছক্ৰিপশ্যনত টেগ ইউজ কৰিব পাৰে, কিন্তু অলপ টেকনিক লগাই। তো আপোনালোকে কি কৰিব, 4টা বা 5টা ইয়াতে টেগ দিব, বেছি নহয়। ডিছক্ৰিপশ্যনত টেগ দিয়াৰ পিছত আপোনালোকে ইয়াতে আৰু এটা বস্তু আছে, ইয়াতে কিছুমানৰ ইয়েছ হৈ থাকে, অডিয়েঞ্চ ন' ইট ইজ মেড ফৰ কিড। তাৰমানে যদি আপোনালোকে শিশুৰ বাবে হয় তো ইয়েছ, তো আপোনালোকে এইটোত অলৱেজ ন' দিব। তো আপুনি যিবিলাক ভিডিঅ' বনায় সেইবিলাক শিশুৰ কাৰণে নহয়, তো ইয়াতে অলৱেজ ন' চিলেক্ট কৰি থৈ দিব। তাৰপিছত লোকেশ্যনটো দিব নালাগে। তাৰপিছত এড প্লেলিষ্টৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ভিডিঅ' ভাইৰেল কৰাত। তো আপোনালোকে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰি লোৱাৰ পিছত আপলোডত ক্লিক কৰিব। তো আপলোডত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ইউটিউব ষ্টুডিঅ' যিটো আছে এপছ, সেইটো এপছ ডাউনলোড কৰিব। সেইটো এপছত গৈ আপোনালোকে তাৰ পৰা অলপ স্ক্ৰল ডাউন কৰিলে অলপ তলত চাব টেগ। তো আপোনালোকে টেগ লগাব। ছাপ'জ এইটো ভিডিঅ' মই বনাই আছোঁ, এইটো ভিডিঅ' টেগ কি, মই যদি এইটো ভিডিঅ' দি দিওঁ যে ইউটিউব ভিডিঅ' মই বনাই আছোঁ আপোনালোকৰ টিপছ দিয়াৰ কাৰণে, কিন্তু যদি মই ভিডিঅ'টোত টেগৰ সলনি মই যদি সেইটো টেগ এটা বেলেগ এটা টেগ দি দিওঁ যে আপোনালোকে কুকিং কেনেকৈ কৰিব, টেগটো আল্টিমেটলি বেলেগ হৈ গ'ল, মেচ নকৰিলে এইটো মিছ মেটাৰ এটা হৈ গ'ল। তো আপোনালোকে মিছ মেটাৰ এটা নকৰিব। পৰৱৰ্তী সময়ত যেতিয়া ইউটিউব চেনেলটো আপোনালোকে মনিটাইজেশ্যন কৰিব, সেইটো মনিটাইজ কৰাৰ সময়ত আপোনালোকৰ বহুতো সমস্যা হ'ব পাৰে। তো আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব। যিটো ভিডিঅ' বনাইছে সেইটো ৰিলেটেড দিব আৰু শ্বৰ্ট টেগ দিব। আপোনালোকে শ্বৰ্ট টেগ দিলে 100% আপোনালোকৰ ভিডিঅ' ভাইৰেল হ'ব।
তো আজি ভিডিওটো ইমানে আছিলে আজি ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব নিতৰিত নতুন তথ্যৰ এনেকুৱা বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড বিভিন্ন তথ্যৰ ভিডিও আমাৰ চেনেলত পাই থাকিব তো ধন্যবাদ।